তো নমস্কাৰ ইউটিউব লাভাৰ্ছ তো কেনে আছা তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ৰেবেল ৱৰ্ল্ডৰ মাজলৈ আৰু আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি হাজিৰ হৈছো আশা কৰোঁ আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তেনে আহকচোন বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যাগলে কিটা লব অলৰাইট চেনেল ভাগ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter না না আজি কেইদিনমান ধৰি পেলাই আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত এটা বিষয়ৰ ওপৰত ব্যাপকভাৱে চৰ্চা চলি থকা আমি দেখিবলৈ পাই আহিছোঁ বিষয়টো হৈছে আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ ওপৰত দীপলিনা ডেকাৰ এটা নতুন আহিবলগীয়া গীত হৈছে গুণগুণ আৰু দীপলিনা ডেকাৰ এই গুণগুণ শীৰ্ষক গীতটিৰ প্ৰস্তুতিৰ সময়ত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে শুভেচ্ছা হিচাপে এটি ভিডিঅ' পঠাইছে আৰু সেই ভিডিঅ' ক্লিপটো দীপলিনা ডেকাই নিজৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰিছে এতিয়া দীপলিনা ডেকা আৰু ৰণবীৰ সিঙৰ কণ্ট্ৰভাৰ্চিটো আৰম্ভ হ'ল এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক Hi Deeplina, wishing you all the very best for a bright and promising future. May good health and prosperity be upon you. May you be successful and may you be proud of your achievements and may you be able to share them with the ones you love and make them proud. Lots and lots of love. All the best. Mwah. সো ইউটিউব লাভাৰ্ছ এইটো আছিল বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে দীপলিনা ডেকালৈ পঠোৱা শুভেচ্ছাৰ ভিডিঅ' ক্লিপটো এতিয়া এই ভিডিঅ'টোৰ বাবে আমাৰ অসমখনত কেইদিনমান ধৰি পেলাই এটা কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ আছে আজি আমাৰ এই ভিডিঅ'টোত এই কণ্ট্ৰভাৰ্চিটোৰ বিষয়ে ভালদৰে আলোচনা কৰিম দীপলিনা ডেকাই যেতিয়াই নিজৰ অফিচিয়েল ফেচবুক পেজত এই ভিডিঅ' ক্লিপটো আপলোড কৰিছে তেতিয়াৰ পৰা এই ভিডিঅ'টোৰ ওপৰত কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ গৈছে বহুতে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিছে যে এই ভিডিঅ'টো পইচা দি পেলাই বনোৱা হৈছে প্ৰায়ভাগ লোকে নিশ্চয়কৈ জানে এনেকুৱা ধৰণৰ এটা এপ আছে যিটো এপত নিজৰ মন পচন্দৰ চেলিব্ৰিটিৰ পৰা নিজৰ নামটো লৈ পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰাব পাৰি আৰু সেই তেনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে সেই এপটোত এটা চাৰ্জ পে' কৰিবলগীয়া হয় আৰু এতিয়া বহুতো দীপলিনা ডেকাক এই ভিডিঅ'টো সেই এপটোৰ জৰিয়তে প্ৰস্তুত কৰিছে বুলি ট্ৰল কৰি আছে আৰু বৰ্তমান এতিয়া আমাৰ অসমখনত এই বিষয়টোৱেই গৰম খবৰ হৈ পৰিছে ছ'চিয়েল মিডিয়াত ইমান ব্যাপক ৰূপত এই বিষয়টোৰ ওপৰত সমালোচনা হোৱাৰ বাবে দীপলিনা ডেকাই নিজৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে এটা ক্লিয়াৰিফিকেশ্যন পোষ্ট শ্বেয়াৰ কৰিছে এইবাৰ আমি সেই পোষ্টটোৰ ওপৰত অকণমান চকু ফুৰাই চাওঁ আহক পোষ্টটোৰ জৰিয়তে দীপলিনা ডেকাই শ্বেয়াৰ কৰিছে আমি সৰু সৰু মানুহ খুবেই সাধাৰণ অসমত যে চৰ্চাৰ বিষয়ে অভাৱ নাই সেইটো আমি জানো তাৰে মাজত সেইদিনা মই দিয়া ৰণবীৰ সিঙৰ ভিডিঅ'টোৰ বিষয়ে সুধি আছে বহুতে আজি প্ৰথম কথা হ'ল এনেকুৱা এটা এপ পায় বুলি আমি সকলোৱে জানো মনত কিবা বেলেগ থকাহেঁতেন ভিডিঅ'টো শ্বেয়াৰ নকৰিলোহেঁতেন চিম্পল কথা যি কি নহওক এতিয়া আহোঁ আচল কথাটোলৈ মোৰ এজন বিশেষ বন্ধু আছে তেওঁৰ চিনাকি এজন ব্যক্তি যি হায়দৰাবাদত কৰ্মৰত এটা চেলিব্ৰিটি মেনেজমেণ্ট কোম্পানীৰ সৈতে জড়িত মোৰ বাবে তেওঁ এনেকুৱা এটা ভিডিঅ' বিচাৰিছিল হেনো ছাৰপ্ৰাইজ দিবলৈ কাৰণ তেওঁ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনাই থাকে ফেন্সসকলৰ বাবে বিভিন্ন এপছৰ লগত সেই মানুহজন ব্যক্তিগতভাৱে জড়িত এসপ্তাহৰ আগত মোৰ হাতত পৰোঁতে বিশ্বাস কৰক মই পগলা হৈ গৈছিলোঁ প্ৰিয় অভিনেতাজনৰ মুখত মোৰ নামটো শুনি সঁচাকৈ কিবা সপোন লাগিছিল তেতিয়া ভাবিলোঁ যে মনে মনে সাঁচি ৰাখিম মোৰ দাদাই মোক ক'লে তোমাৰ ফেন্সবোৰৰ লগত তুমি শ্বেয়াৰ কৰা তেওঁলোকে ভাল পাব আৰু মই তেনেকুৱাই কৰিলোঁ আজি যে চৰ্চা হৈ আছে এই ভিডিঅ'টো পইচা দি আনিছোঁ ভিডিঅ'টো ফেক হয় আচলতে মই নিজেও নাজানো ইয়াৰ উত্তৰ ক'ৰ পৰা কেনেকৈ দিওঁ হাঁহোনে কান্দো ক'ৰবাত যেন মই মোৰ বন্ধুজনকহে অপমানিত কৰিলোঁ যি নহওক যদি কোনোবাই মোক $299 খৰচ কৰি হ'লেও ভিডিঅ'টো আনি দিলেহেঁতেন তেতিয়াও সুখী হ'লোহেঁতেন আৰু এনেকৈও সুখী সৰু সৰু সুখেই মোৰ জীৱনৰ কাম্য আজি বিশেষ বন্ধুজনক আকৌ এবাৰ ধন্যবাদ দিলোঁ এই পোষ্টটোৰ জৰিয়তে আৰু এইটোৱে আছিল দীপলিনা ডেকাই নিজৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰা সেই পোষ্টটো এতিয়া আপোনালোকে এই গোটেই বিষয়টো হয়তো ভালদৰে গম পালে এতিয়া এই বিষয়টোৰ ওপৰত মোৰ ব্যক্তিগত মতামত আগবঢ়াওঁ বুলি ক'লে মই এটা কথাই ক'ব বিচাৰিম ছ'চিয়েল মিডিয়া এনেকুৱা এটা বস্তু যিটোৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ আমি নিমিষতে পাই থাকোঁ আজিৰ সমাজত ছ'চিয়েল মিডিয়াৰ জোৰ বহুত বেছি আমি এই ছ'চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰিছোঁনে বাৰু নে আমি কিছুমান অলাগতিয়াল অদৰকাৰী কাম কিছুমান ছ'চিয়েল মিডিয়াৰ জৰিয়তে সম্পাদন কৰি আছোঁ কথাটো নিশ্চয় ভাবিবলগীয়া আজি আমি ছ'চিয়েল মিডিয়াত যিটো বিষয়ৰ ওপৰত যিটো প্ৰসংগৰ ওপৰত আলোচনা কৰি আছোঁ মোৰ হিচাপত সেই প্ৰসংগটো একেবাৰে অলাগতিয়াল দীপলিনা ডেকা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰীও তেওঁ নিজৰ সুৱদী কণ্ঠ তথা অভিনয়ৰ জৰিয়তে অসমৰ ৰাজ্যক মন্ত্ৰমুগ্ধ কৰিছে কিন্তু আজি এটা সামান্য পোষ্টৰ বাবে আপোনালোকে তেওঁক এনেধৰণে সমালোচনা কৰিছে এনেধৰণে ট্ৰল কৰিছে যেন তেওঁ কিবা এক ডাঙৰ অপৰাধহে কৰিছে গতিকে মোৰ মতে এনেধৰণৰ অদৰকাৰী বিবাদৰ সৃষ্টি কৰি কাৰোবাৰ মনত আঘাত দিয়াৰ সলনি আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিবা ভাল উন্নত মানৰ কাম কৰিব পাৰোঁ নেকি সেইটোৰ বিষয়তহে আমি গুৰুত্ব দিয়াটো ভাল হ'ব বুলি মই ভাবোঁ সো ইউটিউব লাভাৰ্ছ আজি আমাৰ এই বিষয়টো ইমানতে অন্ত পেলাইছোঁ আৰু লগতে আজি আমাৰ এপিছডটো সমাপ্ত কৰিছোঁ যদিহে মই এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাৰ মনত আঘাত প্ৰদান কৰিছোঁ বা কাৰোবাক মই কিবা নক'বলগীয়া কথা কৈছোঁ তেতিয়াহ'লে মোক মাফ কৰি দিব তেনেহ'লে ইউটিউব লাভাৰ্ছ আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই